অসমবাসীয়ে সহ্য নকৰা কামটো কেতিয়াও কৰিবলৈ চেষ্টা নকৰিব আৰু সেইবাবে এনেধৰণে মাৰ্চেল বৰুৱাই পুনৰবাৰ জুবিন গাৰ্গক এনেধৰণৰ সেই একেটা স্থানতে পুনৰবাৰ অকাৰ চেষ্টা কৰিছে আকৌ সেই জুবিন গাৰ্গক জীয়াই তোলাৰ চেষ্টা কৰিছে আকৌ এবাৰ জুবিন গাৰ্গক সেই ৰং তুলিকাৰ জৰিয়তে জীয়াই ৰখাৰ চেষ্টা কৰিছে তাৰ সমান্তৰালভাৱে এই সমবেত হোৱা যিসকল জুবিন অনুৰাগী আছে মই দেখুৱাৰ চেষ্টা কৰিছোঁ যে গণেশগুৰিত কেৱল আজি জুবিন অনুৰাগী আৰু জুবিন অনুৰাগীয়ে ভিৰ কৰিছে কাৰণ জুবিন গাৰ্গৰ এনেধৰণৰ ফটো নোহোৱা কৰি দিব জুবিন গাৰ্গৰ এনেধৰণৰ ফটো মচি দিব সেয়া কেতিয়াও সম্ভৱপৰ নহয় কেতিয়াও মানি লোৱা নহয় আৰু সেইবাবে জুবিন অনুৰাগীয়ে এনেধৰণৰ ভিৰ কৰা পৰিলক্ষিত হৈছে অঞ্চলটো দেখিব পাইছে যে কেনেধৰণে সকলো সমবেত হৈছে আৰু জুবিন অনুৰাগীসকল এনেধৰণে সমবেত হৈ এটা কথা তেওঁলোকে স্পষ্টকৈ ক'ব বিচাৰিছে যে জুবিন গাৰ্গৰ এনেধৰণৰ যি ছবি আছে সেই ছবি মচি দিয়া হ'ব সেয়া কেতিয়াও সম্ভৱপৰ নহয় অকণমান মই কথা পতাৰ চেষ্টা কৰিম ধৈৰ্য কোৱাৰ আছে মই ধৈৰ্য কোৱাৰ পৰা পোনপটীয়াভাৱে সেই কথাখিনি ওলোৱাৰ চেষ্টা কৰিম কথাটো হৈছে যে জুবিন গাৰ্গৰ এনেধৰণৰ ফটো মচি দিব সেয়া অসমবাসীয়ে কেতিয়াও হয়তো অনুভৱটো বাৰে দূৰৰে কথাটো হৈছে যে কেতিয়াও সেইটো মানি ল'ব নোৱাৰে ভাবিব নোৱাৰে কল্পনাৰ বাহিৰত তাৰমানে কিমান ফেচিছ হ'ব লাগিব